নমস্কাৰ, মই সুদৰ্শনা পৰাশৰ। বছৰটোৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই 1 তাৰিখেনো ক'ত গৈছোঁ নতুন বছৰত আপোনালোককো দেখুৱাওঁ। আজি মই ওলালোঁ মৰিগাঁৱৰ মহেশ ধামলৈ। আপোনালোককো দেখুৱাওঁ এই মন্দিৰটোৰ পৰিৱেশ। মৰিগাঁও জিলাতে অৱস্থিত। আপোনালোক কোনোবা যাবও পাৰিব। বহুত ধুনীয়া এটা পৰিৱেশ হয়। একদম প্ৰায় 200টা ষ্টেপ খোজকাঢ়িব লাগে। হিচাপ মানে কৰাত মই 200মান ওলাইছিলে, তাতকৈ বেছি হয় যদিও মই নাজানো। আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাইছোঁ। কাপোৰযোৰ আকৌ মোৰ মাৰ ভাগৰ আছিলে, মাৰ বিয়াৰ আগৰে কাপোৰ। চাওক, অলপমান ভিডিঅ' দেখুৱাব নোৱাৰিব, কিন্তু শিলৰ মাজত অৱস্থিত হয় মন্দিৰটো। এয়া একদম পাহাৰৰ ওপৰত, শিলৰ ওপৰত। মন্দিৰৰ পৰা ওলাই আমি আহিলোঁ চনকাত থকা হিল বেম্বো ৰিজৰ্ট। আজিলৈ বাই বাই, হেপী নিউ ইয়েৰ, সকলো ভালে থাকক।